সকলো মানুহৰ জীৱনত কম বেছি পৰিমাণে হ'লেও দুখ থাকে। কিছুমানে ষ্টেটাছত প্ৰকাশ কৰে আৰু কিছুমানে হাঁহিৰে ঢাকি ৰাখে। দুখবোৰ খুলি ক'ব পৰা বিশ্বাসী কোনো নাই বাবে আজি ডিপ্ৰেশ্যনবোৰ বাঢ়ি যাব ধৰিছে। প্ৰিয়জন জীৱনলৈ দেৰিকৈ আহক, কোনো কথা নাই, কিন্তু সঠিক এজন অহাটো বিচাৰোঁ। আমাৰ কাহিনী ইমানেই আছিল, তেওঁ মোক কেতিয়াও ভাল পোৱা নাছিল আৰু মই তেওঁক কেতিয়াও বেয়া পোৱা নাছিলোঁ। ভীৰু আৰু দুৰ্বল মনৰ ব্যক্তিয়ে দৈহিক মৃত্যুৰ পূৰ্বেও অনেকবাৰ মৃত্যুবৰণ কৰে। সঁচা অন্তৰৰ ব্যক্তিৰ কথা আৰু কামত সদায় আত্মবিশ্বাসৰ সুৰ ফুটি উঠে। সঁচা ভাল পাইছিলোঁ বাবে আজিও অকলে আছোঁ। ভাল নোপোৱা হ'লে ময়ো কিজানি বেলেগৰ লগত লাভ এনিভাৰ্চেৰী পাতি থাকিলোঁ হয় আজি। কাৰোবাৰ অতীত চাই তেওঁৰ বৰ্তমানৰ চৰিত্ৰ বিচাৰ নকৰিব। জীৱন নামৰ নাটকখনত কোনো স্থায়ী নহয়। না কাহিনী, না চৰিত্ৰ, না সংলাপ, না পৰিৱেশ, না সংগীত। এটাই মাত্ৰ সত্য যে ই এখন নাটক। আনৰ চৰিত্ৰ খুচুৰাৰ আগত নিজৰ চৰিত্ৰ 10 বাৰ খুচৰি চাবা, কাৰণ ভাল মানুহে কেতিয়াও আনৰ চৰিত্ৰ নুখুচৰে। আগৰ দিনৰ মানুহবোৰ বেছি শিক্ষিত নাছিল সঁচা, কিন্তু তেওঁলোক কেতিয়াও নিজৰ মাক দেউতাকক বৃদ্ধ আশ্ৰমত থোৱা নাছিল।